ৰাজ কুনালী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ হোমপুৰা বোৱা বিয়া চাবলৈ। তাত কি কি নিয়ম কৰে আপোনালোকক দেখাম। ব'লক এতিয়া আমি হোমপুৰা বোৱা বিয়ালৈ যাওঁ। ব'লক। এতিয়া মই ৰভাতলৈ আহিছোঁ, মানে য'ত হোম পুৰিব সেই জেগা মানে ঠাইডোখৰলৈ আহিছোঁ। তাৰপৰা মোৰ পিছফালে যে দেখিছে এইটো হৈছে হোমপুৰা ঘৰ, এইটোতে হোম পুৰিব। এয়া এতিয়া দৰা দৌৰিছে, মানে বুঢ়া বিয়া অকণমান ধেমালি কৰিবলৈ দৰাক ঠেলাত নিব, মানে কইনা আনিবলৈ ঠেলাত নিছে। এই চব ঠেলাত উঠোৱা লৈ গৈ আছে, সঠিকে ছাতি হৈ গৈছে। তাৰপৰা এতিয়া ভৰি ধোৱা নিয়ম কৰিব। এতিয়া ভৰি ধুবলৈ লৈছে, ভৰি ধুৱাইছে আৰু তাৰপৰা আৰু নীতি নিয়ম আছে, এইবোৰ দেখুৱাই ভিডিঅ'টো। আইদেউ বহাহি, আইদেউ বহাহি, ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি। এতিয়া কিবা নিয়ম কৰি আছে, কিবা পিন্ধাইছে চেলেং চাদৰখনৰ নিচিনাকৈ। তাৰপৰা আৰু নিয়ম কৰিব, আপোনালোকক দেখুৱাই দিম বাৰু, চাই থাকক ভিডিঅ'টো শেষলৈকে চাব। এয়া কিবা কৰিছে, তাৰপৰা এতিয়া হোম পুৰিব মানে সেইটো মানে আখৈখিনিকে পুৰে। এতিয়া আপোনালোকক মই দেখুৱাম আখৈখিনি পুৰা। বন্ধুসকল, ইমানেই আছিল হোমপুৰা বিয়াৰ নিয়ম। যদি ব্লগটো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আগলৈ যাতে এনে ভিডিঅ' দি থাকিব পাৰোঁ। আজি ব্লগটো সামৰিছোঁ, টাটা বাই বাই।